আৰু এই নেতৃত্ব লোৱাৰ কাৰণে মই আমাৰ গৰ্জন মুছাহাৰী, আমাৰ প্ৰশান্ত সঞ্জীৱ বুৱাৰীকে প্ৰমুখ কৰি আমাৰ জিলা কংগ্ৰেছৰ সকলোকে ধন্যবাদ জনাইছোঁ। নতুনকৈ যোগদান কৰা আজি আমাৰ এই বড়ো যুৱক যুৱতীসকলক মই আদৰণি জনাইছোঁ। দ্বিতীয়তে যিটো বিজুলী বাতিৰ নিৰিখ চৰকাৰে দিনক দিনে বৃদ্ধি কৰিছে, এইটো অত্যন্ত পৰিতাপৰ কথা। কাৰণ বিজেপিয়ে কৈছিলে যে তেওঁলোকে 24 ঘণ্টা বিজুলী বাতি দিব আৰু 30 ইউনিটকৈ বিজুলী বাতি ফ্ৰী দিব। আপোনালোকে জানে যে আমি ৰাজস্থানত কংগ্ৰেছ আছোঁ, তাত 100 ইউনিট বিজুলী বাতি আমি ফ্ৰী কৰি দিছোঁ। আমি কৰ্ণাটকত কংগ্ৰেছ চৰকাৰ নতুনকৈ হৈছে, আমি জুলাই 1 উইকৰ পৰা আমি 200 ইউনিট বিজুলী বাতি ফ্ৰী কৰাৰ ৰাইজক এতিয়া মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে। কিন্তু এইখন চৰকাৰে ডাবল ইঞ্জিন চৰকাৰ বুলি কয়। ডাবল ইঞ্জিন চৰকাৰ ৰাইজৰ কাৰণে যন্ত্ৰণাদায়ক হৈ পৰিছে। তেওঁলোকে অৰুণোদয় 1400 টকাত দিয়াৰ বিপৰীতে আজি প্ৰত্যেক ইউনিটত 70 পইচাকৈ বঢ়াই দি পেলাই ৰাইজৰ যে পকেট মৰাৰ দৰে কাম কৰিছে চৰকাৰে। ৰাজভঁৰাল যেতিয়া দেউলীয়া হৈ গ'ল, দেউলীয়া ৰাজভঁৰাল চৰকাৰে চম্ভালিব নোৱাৰাৰ কাৰণে এই ধৰণৰ কিছুমান বিষয়ত ৰাইজক পকেট মৰাৰ যি কাৰ্যসূচী চৰকাৰে লৈছে সেইটো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু অসম প্ৰদেশ কংগ্ৰেছে অতি শীঘ্ৰে গোটেই ৰাজ্যজুৰি বিজুলী বাতি নিৰিখ বৃদ্ধিৰ বিৰুদ্ধে এক গণতান্ত্ৰিক সংগ্ৰাম আমি গঢ়ি তুলিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। উৰিষ্যাত যি ৰেল দুৰ্ঘটনা হৈছে, আপোনালোকে মোৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছে। এই কথা মই নিশ্চয় ক'ম যে এই ৰেল দুৰ্ঘটনা প্ৰতিৰোধ কৰিবৰ কাৰণে চৰকাৰে দৃষ্টান্তমূলক কিছু সিদ্ধান্ত ল'ব লাগিব। এটা সময়ত ৰেল দুৰ্ঘটনা হোৱাৰ কাৰণে ভাৰতবৰ্ষৰ সেই সময়ৰ ৰেলমন্ত্ৰী, পৰৱৰ্তী প্ৰধানমন্ত্ৰী আপোনাৰ লাল বাহাদুৰ শাস্ত্ৰী ডাঙৰীয়াই পদত্যাগ কৰিছিলে মন্ত্ৰী পৰিষদৰ পৰা। মাধৱৰাও সিন্ধিয়া ডাঙৰীয়াই দুৰ্ঘটনাৰ কাৰণে মন্ত্ৰী পৰিষদৰ পৰা পদত্যাগ কৰিছিল। আজি বিজেপি চৰকাৰে যদি কোনো দৃষ্টান্ত দেখুৱাব নোৱাৰে, তেতিয়াহ'লে এনেকুৱা দুৰ্ঘটনাৰ পৰা আমি হাত সৰাৰ কোনো উপায় নাই। আজি জালুকবাৰীত যিটো এক্সিডেণ্ট হ'ল, আজি সেই এক্সিডেণ্ট হোৱাৰ পাছত কোনো এনকুৱাৰী চৰকাৰে নকৰিলে, কোনো ব্যৱস্থা চৰকাৰে নল'লে। আজি কি কাৰণে 7জন উদীয়মান অসম সন্তান হঠাৎ হেৰাই গ'ল? ইয়াৰ কাৰণে দোষী কোন? মদৰ দোকানী দোষী নে মদৰ লাইচেঞ্চ দিয়া চৰকাৰ দোষী নে কলেজৰ পৰা ৰাতি ওলাই যাবলৈ দিয়া প্ৰিন্সিপাল দোষী? এই কথাবিলাকৰ চৰকাৰে কোনো তদন্ত নকৰে, যিটো কাৰণে এনেকুৱা ঘটনা পুনৰাবৃত্তি হোৱাৰ সুযোগ থাকে। গতিকে মই কেন্দ্ৰীয় চৰকাৰকে হওক, অসম চৰকাৰকে হওক মই দাবী জনাম যে আপোনালোকে ৰাইজৰ দায়িত্ব কাণ পাতি ল'ম বুলি কৈ চৰকাৰলৈ আহিছে, কিন্তু এতিয়া ৰাইজৰ দায়িত্ব কাণ পাতি নলৈ আপোনালোকে কেৱল কেইজনমান পুঁজিপতি ব্যৱসায়ী স্বাৰ্থত থকাৰ কাৰণেই আজি দেশখনত এনেকুৱা অৱস্থা হৈছে। বিপিএফৰ লগত মিত্ৰতা হোৱাৰ সম্ভাৱনা আছে নেকি? এতিয়ালৈকে BTCৰ কোনো ৰাজনৈতিক দলৰ সৈতে আমাৰ কোনো ধৰণৰ কথা বতৰা হোৱা নাই। আমি নিজৰ দলৰ সংগঠন শক্তিশালী কৰিবৰ কাৰণে কাৰ্যসূচী লৈছোঁ। আজি আপোনালোকে দেখিছে যে কি ধৰণে দীঘলীয়া সময় বিৰতিৰ মূৰত আজি বড়ো যুৱক যুৱতীসকলে কংগ্ৰেছ দলৰ প্ৰতি আকৰ্ষিত হৈ আমাৰ দলত যোগদান কৰিছে। গতিকে এইটো বড়ো ভূমিত এটা নতুন দিনৰ কংগ্ৰেছে আজি সূচনা কৰিছে আৰু এই নতুন দিন লাহে লাহে দুপৰীয়া হ'ব। আৰু আজি দেখা গৈছে যে আপুনি বিপিএফৰ সভানেত্ৰী, মহিলা মন্ত্ৰী, তেওঁ বাসগৃহত আপুনি উপস্থিত হৈছিল। প্ৰেম সিং ব্ৰহ্ম ডাঙৰীয়া এই অঞ্চলৰ এগৰাকী জননেতা হিচাপে সকলোৱে জানে। আৰু প্ৰেম সিং ব্ৰহ্ম ডাঙৰীয়া মৃত্যুৰ সময়তো আমাৰ প্ৰদেশ কংগ্ৰেছৰ নেতা আছিলে, জিলা কংগ্ৰেছৰ সভাপতি আছিলে। গতিকে মই তেখেতক BPF নেত্ৰী বুলি যোৱা নাই, হয় তেখেত BPFৰ নেত্ৰী, কিন্তু যিহেতু প্ৰেম সিং ব্ৰহ্ম ডাঙৰীয়াৰ তেখেত সহধৰ্মিনী আৰু প্ৰেম সিং ব্ৰহ্ম ডাঙৰীয়া আমাৰ সকলোৰে নেতা আছিলে, তেখেতৰ ঘৰত এটা সৌহাৰ্দ্যপূৰ্ণ গৈ তেখেতক খবৰ লৈছোঁ। বন্দে ভাৰত লৈ পেলাই যি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে, তাৰ মাজতে এই ধৰণৰ দুৰ্ঘটনা উৰিছে, কি ক'ব? মোদী ডাঙৰীয়াই কৈছে বন্দে ভাৰত চলাই বহুত ডাঙৰ কাম কৰিলে। বন্দে ভাৰত যিটো ৰাস্তা দি গুৱাহাটীলৈ আহিব, সেই ৰাস্তাত থকা শৰাইঘাটৰ ব্ৰিজ 6টা দশকৰ আগতে কংগ্ৰেছে বনাইছিল। মোদী ডাঙৰীয়াই 6 ঘণ্টাত শিলিগুৰিৰ পৰা গুৱাহাটীলৈ ৰেল চলোৱা বুলি কৈছে। মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ আগতে আমি 27 ঘণ্টাত গুৱাহাটীৰ পৰা দিল্লীৰ ৰাজধানী এক্সপ্ৰেছ পোৱাই দিছিলোঁ। গতিকে আমি কি কৰিছিলোঁ কি নাই কৰা উত্তৰ পূৰ্বাঞ্চলৰ অসমৰ ৰাইজে মনত ৰাখিছে।